হাই এভৰিৱান নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি জুবিন দাৰ ৰৈ ৰৈ বিনালে চাবলৈ যাম। বহুত দিন হ'ল চোৱাগৈ নাই, কাৰণ মোৰ 22 অক্টোবৰত মোৰ দেউতা ঢুকাইছিলে। তাৰ 31 তাৰিখে জুবিন দাৰ চিনেমাখন ৰিলিজ আছিলে, তেতিয়া মোৰ দেউতাৰ সকাম হৈ আছিলে, সেইকাৰণে চাবলৈ যাব পৰা নাই। এতিয়া চিনেমাখন চাবলৈ যাম বুলি ক'লেতে মোৰ এয়া দেখিছেনে চকুত চকু পানী বৈ আহিছে। আজি চামগৈ বুলি ভাবিছোঁ, মাকো লগ ধৰিছোঁ। মা যাব, হাজবেণ্ড যাব, মোৰ অকণমান যাব আৰু মই যাম। ভটিয়াৰ পৰা চিনেমা হলতে চামগৈ বুলি ভাবিছোঁ। ভাস্কৰজ্যোতি এয়া দেখিছেনে ইমান ধুনীয়াকৈ সজাই থৈছে, আৰু আজিও চাকি জ্বলাই থৈছে, চাকি জ্বলাই থৈছে। ৰৈ চাওক সোনকালে আহি। ৰৈ ৰৈ বিনালে এতিয়া চিনেমাখন চাবলৈ যাবলৈ এতিয়া সোমাইছোঁ। তাৰপৰা এতিয়া টিকেট চেকিং হ'ব। আমি এতিয়া চিনেমা হলত বহি আছোঁ, আমি 4জন মানুহ আহি আছে এজন এজনকৈ। তাৰপিছত এতিয়া চাম আৰু চিনেমাখন চাবলৈ পাই মানে বহুত সুখী হৈছোঁ। আৰু আজি হাজবেণ্ডে ক'লে ব'লা চাওঁগৈ বুলি। এয়া আমি এতিয়া ঘৰ পালোহি, জুবিন দাৰ চিনেমাখন চালোঁ, মানে কিবা লাগি গৈছে। কোৱা বৰ দুখ লাগিলে চিনেমাখন চাই। ৰৈ ৰৈ বিনালে জুবিন দাক বহুত ভাল পাওঁ আমি। জুবিন দা অমৰক, জয় জুবিন দা। আৰু ময়ো চালোঁ, ইমানেই কান্দিলোঁ, মানে কৈছিলে চাওক চকু একদম ধুলুলীয়া হৈ আছে। তাৰপিছতে মোৰ দেউতাই কৈছিলে যে ময়ো চুনুহঁতৰ আমাৰ ঘৰলৈ আহি মানে জুবিন দাই চিনেমা চাম বুলি কৈছিলে, জুবিন দা ভাগৰ চিনেমা চাম বুলি কৈছিলে। কিন্তু সেয়া আশা কেতিয়াও পূৰণ নহ'লে। মাৰ লগত আহিম বুলি কৈছিলে, কিন্তু আজি অকলে চাবলগীয়া হ'ল। আৰু ইমানতে ভিডিঅ'টো সামৰিছোঁ। ভিডিঅ'টো আপোনালোকে চাই যাব দেই, আৰু বেছি নকওঁ, আজি মনটো খুব